খবৰ আমাৰ বৰ্তমান ভাল আৰু আপোনালোকো চাগে ভালে আছে আজি মানে মই মানে পুৱা শাৰী চাই পিন্ধি লৈছো আৰু ধুনীয়াকে আজি মানে ফাৰ্ষ্ট মানে এনেকৈ শাৰী পিন্ধি মানে ক'ৰবাত মানে যাবলৈ ওলাইছোঁ এতিয়া মানে টাউনলৈ যাওঁ মানে অলপ বজাৰ কৰিবলগীয়া আছে আৰু আপোনালোককো দেখাই আছে মই ক'ত যাওঁ মই ক'ত যাওঁ কৈ দিয়া আকৌ হা গাড়ীত যাম অঁ কাৰ গাড়ীত যাম মই যাম গৈ এতিয়া দেই মই ক'ত যাম কৈ দিয়া আকৌ হা যোৰহাটলৈ অঁ মই যাম আৰু এতিয়া দেই বহুত দিনৰ মূৰত মানে ঘৰৰ পৰা মানে ওলাই যাবলৈ লৈছোঁ আৰু আজি কাৰণ মানে বজাৰ কৰিবলগীয়া আছে মই যে কৈছিলোঁ আপোনালোকক যে মই মানে দোকানখন বনাম দোকানখন মানে কিহৰ দোকান সেইটো বাৰু পিছত ক'ম এতিয়া দোকানখনৰ মানে চব বেছে মানে তৰি মানে হৈ গৈছে আৰু এয়া চাওক পৰা বেছে হৈ গৈছে এতিয়া মানে আৰু তাৰ হৈ মানে এতিয়া অলপ আৰু বজাৰ কৰিবলৈ যাবলৈ ওলাইছোঁ আৰু কি কৈছে লাগিছেনে বঢ়িয়া লাগিছে গাড়ীলৈ মানে ৰওঁতে মানে অৱশেষত গাড়ী আহি পাইছেহি এতিয়া আৰু গৈ থাকোঁ আৰু ধুনীয়াকৈ গাড়ীত উঠি ল'লোঁ আৰু এই পাহাৰৰ কিনাৰত গুৱাহাটী পাব নালাগে টিকলি কি হলো পুৱা মানে যজ্ঞ তিনিআলি পাইছেহি আৰু আমাৰ পুৱা মানে গাড়ী ভিৰ এৰিয়া চাওক পুৱা গাড়ী ভিৰ আৰু ইমানে গাড়ী এতিয়া ধুনীয়াকৈ ATM-ত সোমাই লওঁ সাগৰিকা ফাৰ্নিচাৰ মানে যিটো মানে গুদাম আছে সেই গুদামটোলৈ আকৌ মানে আমি আহিছোঁ তাত মানে আমি বিচৰা বস্তুটো মানে নাই এতিয়া এইখন চাওক এখন সাগৰিকাই এখন তিয়কতে আছে এতিয়া আমি ভিতৰলৈ সোমাই যাওঁ সকলো ধৰণৰ মানে বস্তু আছে ইয়াত গডেজ বিচনা ড্ৰেছিং মানে যি বিচাৰে আৰু ডাল ল'বৰ পৰা ধৰি মানে সকলোখিনি বস্তুৱে আছে ইয়াতে ধুনীয়াকৈ কফি চফি দিলোঁ ধুনীয়াকৈ খাই গ'লোঁ আৰু এতিয়া পুৱা ধুনীয়াকৈ কাঠ নিবলৈ আহি গ'লোঁ আকৌ ইয়াত কাঠ চাওক এইখিনি কিমান যে কাঠ আছে মানে আৰু ক'বলৈ বাকী নাই মানে ইমানেই কাঠ আছে চৰকাৰক টেক্স দিব লাগে নাথাকে নালাগে নি অঁ তোমাৰ দিব লাগে নি দোকানত সেইখিনি কাঠখিনি ক'ৰ পৰা আনিছেনো অঁ আগত ময়ো দোকান কৰা 19 বছৰ আগত এতিয়া আমাৰ দিনত এইবোৰ নাছিলে এতিয়া নতুন নিমলাইটো মই নাজানো অঁ কি নতুন নিম লাগিছে কিবা টেষ্ট কৰিবলৈ মই মানে মেচিন থকা দেখিছোঁ নাই মোৰো চৰকাৰে টেষ্ট লয় বা নহয় আগতে ডাঙৰ মিল আছিলে মোৰ অঁ চৰকাৰে চেণ্ট্ৰেলৰ পৰা 10 ইঞ্চি কৰিলে কেপৰি অঁ আহে চেকিং আহে সত্ৰ মানুহ আহে আৰু এইটো খানা চানা এইবোৰ আছে যে মাথা চবতে গৰম আছে এতিয়া কথা বতৰা মানে এই বাইদেউগৰাকীয়ে হৈছে মানে কাঠৰ দোকানখনৰ মানে মালিক বুলি ক'ব পাৰি মানে তেওঁ মানে দোকান হয় এখন তাৰপিছতে কাঠৰ দোকানখন মানে তেওঁৱে হয় আৰু সেয়েহে মানে এগৰাকী মাইকী মানুহে আজিৰ দিনত মানে কি কৰিব নোৱাৰে চব কৰিব পাৰি আৰু এতিয়া কাঠটো মানে কেনেকৈ মেচিনত ফালে আপোনালোকক তাকে মানে দেখাম সেয়া কাঠ কেনেকৈ ফালি আছে দেখিছে হোটেলখনলৈ আহি লৈছোঁ এতিয়া হোটেলখনত কিবা এটা খাই লওঁগৈ আৰু ধুনীয়াকৈ খাই লওঁ আৰু পৰঠা টিং চিং লৈ লৈছোঁ টিং চিং গাড়ীত ভৰাইছে আৰু কাঠ দেখিছে কাঠ এইবোৰ কঢ়িয়াই আছে ৰাস্তা বনাই আছে ডাঙৰ ৰাস্তা হ'ব মানে দেই
ঘৰ আহি পাই গ'লোহি পাই পিনি মানে কাপোৰ চাপোৰ সলাই মেলি ল'লোঁ আৰু ভাত চাত খাই মানে ৰেডি হ'লোঁ হৈ এতিয়া মানে আপোনালোকক মানে দেখাম আমি মানে যিটো টিং আনিছিলোঁ সেইটো মানে অলৰেডি মানে আমাৰ দেউতাহঁতে মানে লগাই দিছে আৰু আপোনালোকক মানে দেখাইছোঁ এয়া চাওক এয়া অলপ দূৰত আছে মই অলপ মানে জুম কৰি আনিব লাগিব এতিয়া এয়া লগাই মানে হ'লেই আৰু ওপৰত মানে বান্ধিলে হৈ যাব আৰু ঠিক আছে বন্ধুসকল আজিলৈ বাই আৰু পুনৰ এটা নতুন ভিডিঅ'ত লগ পাম আৰু যদি ভিডিঅ'টো ভাল লাগে লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব